নমস্কাৰ আপোনালোকক আমাৰ চেনেল এছকে এণ্ডলৈ স্বাগতম জনাইছোঁ। আজি মোৰ মাৰ বিশেষ অসুবিধাৰ বাবে মই এই ভিডিঅ'টো বনাবলগীয়া হৈছে, সেইবাবে আপোনালোকৰ ওচৰত ক্ষমা খুজিছোঁ। আপোনালোকে গম পাইছে যে যোৱা ৰবিবাৰে আমাৰ চেনেলত এটা গিভৱে ভিডিঅ' হৈছিল। আজি মই সেই গিভৱে ভিডিঅ'টো ৰিজাল্ট দিবলৈ ওলাইছোঁ, সেইবাবে আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু পাৰালৈকে আপোনাৰ বন্ধুবৰ্গৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এতিয়া পোনপ্ৰথমে মই আমাৰ ভিডিঅ'টোৰ লিংকটো কপি কৰি লৈ গুগলত এটা অটো কমেণ্ট পিকাৰ নামৰ ৱেবছাইট আছে, তাতে গৈ বিজয় নিৰ্বাচন কৰিম। সেইবাবে প্ৰথমে লিংকটো কপি কৰি ল'লোঁ। এতিয়া গুগলত যাম। গুগলত গৈ মই সেই অটো কমেণ্ট পিকাৰ নামৰ ৱেবছাইটটোত যাম, মানে গ'লোঁ আৰু গৈ সেই তাতে অটো কমেণ্ট পিকাৰ সেই ৱেবছাইটটোত তাত লিংক বহুৱাব লাগে। ইয়াত মই লিংকটো পেষ্ট কৰি দিলোঁ আৰু এতিয়া গেট ইউৰ কমেণ্ট ক্লিক কৰি দিলোঁ। 9টা কমেণ্ট আহিছে। এতিয়া আৰম্ভ কৰি দিলোঁ। এতিয়া প্ৰথম বিজয়জন কোন হয় বা? প্ৰথম বিজয়জন হৈছে বৰষা কলিতা। এতিয়া দ্বিতীয়জন বিজয়ী হৈছে সুপ্ৰভা ৰভা। এতিয়া আপোনালোকৰ দুয়ো বিজয়ীজনলৈ অশেষ ধন্যবাদ। আৰু আপোনালোক দুয়োৱে এই ভিডিঅ'টোত এটা কমেণ্ট কৰি দিব আৰু ডিছক্ৰিপশ্যনত থকা নাম্বাৰটোত হোৱাটছআপ কৰি দিব। তাৰ যোগেৰে মই আপোনালোক দুয়োকে উপহাৰ দুটা দিম।